এতিয়া কি কৰিম 3 into 2 কৰি চাম 3 into 2 3 into 2 কৰি চাম মানে ইয়াতে এনেকুৱা হ'ব ইয়াত তিনিটা ডিজিটৰ অংক ল'ম তিনিটা ডিজিটৰ অংক সাপোজ কনসিডাৰ কৰিলো 3 4 2 আৰু দুটা ডিজিটৰ অংক এটা লৈছো সাপোজ 46 ইয়াৰ আনসাৰটো কিমান হ'ব ইয়াৰ আনসাৰটো আমি যদি মুখতে কৰিবলৈ চাওঁ 2 3 7 1 1 5 1 5 কেনেকৈ কৰিলো মই স্টেপ বিটা দেখাই দিছো স্টেপ বিটা স্টেপ একে ধৰণে হ'ব স্টেপবোৰ একে ধৰণে হ'ব স্টেপবোৰ একে ধৰণে হ'ব কেনেকৈ স্টেপ 1 স্টেপ 1 কি হ'ব প্ৰথমত সংখ্যা প্ৰথমটা পূৰণ কৰিব লাগিব 4 6 2 into 6 কিমান হয় 12 12 2 হ'ব ওপৰত থাকিব 1 1 টা ওপৰত থাকি আছে স্টেপ 2 কি কৰিম স্টেপ 2 যে তিনটা অংক আছে তিনিটাকে ক্ৰছ পূৰণ কৰিম তিনটা ক্ৰছ পূৰণ কৰিলে কেনেকৈ হ'ব 3 লগত 6 3 লগত কি হ'ব 6 পূৰণ হ'ব সৰি তিনটা এটা তিনটা নকৰি প্ৰথমত হেৰি কৰিব লাগিব হেৰি 4 লগত 4 into 6 কৰিব লাগিব প্লাস 4 into 2 কৰিব লাগিব 4 into 2 ধৰি পাইছে কথাটো সাইডত মই পাতি দেখাইছো কেনেকৈ কৰিছো 3 4 2 4 6 প্ৰথমত ইহত দুটা পূৰণ কৰিছো সেকেন্ডত ইহত দুটা পূৰণ কৰিছো 4 into 6 plus 4 into 2 ইয়াৰ আনসাৰটো কিমান হ'ব 4 6 24 plus 4 2 8 24 8 কিমান হয় 32 হয় 32 plus 1 33 এই 3 টো ইয়াত পুট কৰিলো ধৰিব পাইছে এতিয়া স্টেপ 3 কি কৰিম স্টেপ 3 টো একে ধৰণৰ হ'ব এতিয়া কি কৰিম এতিয়া স্টেপ 3 কি কৰিম 3 4 2 4 6 আছে না এতিয়া গোটেইকেইটাকে ক্ৰছ পূৰণ কৰিম তিনিটাকে এটা এনেকৈ ইয়াত কি হ'ব 3 into 6 plus 4 into 4 plus 2 into ইয়াত একো সংখ্যা নাই সেইকাৰণে কি কৰিলো 0 পাতিছো ইয়াৰ আনসাৰ কি হ'ব 3 দুগুণ 3 4 গুণ 18 16 0 18 আৰু 16 কিমান হয় 18 আৰু 16 ভেলুটো হ'ব 4 3 34 আগতে কিমান ওলাইছে 3 ওপৰলৈ আছিলে তো 37 হৈ গ'ল ইয়াৰ পৰা কিমান আহিলে 7 ৰ ভেলুটো আহিলে 7 টো আহিছে ধৰিব পাৰিছে স্টেপ এতিয়া কি কৰিব স্টেপ 4 হ'ব স্টেপ 4 কি হ'ব অলৰেডি মান হৈ গ'ল এতিয়া দুটা পূৰণ কৰিব লাগিব এতিয়া দুটা পূৰণ কৰিব লাগিব কোন দুটা পূৰণ কৰিব লাগিব 3 into 4 plus 4 into 0 আকৌ কৰি দেখাইছো 3 4 2 46 এতিয়া ইহত দুটা ক্ৰছ পূৰণ কৰিব লাগিব ইহত ক্ৰছ পূৰণ কৰি 3 4 গুণ 12 plus 4 0 12 12 লগত 3 যোগ কৰিলে 15 হ'ল 15 ৰ 5 উকলিব 1 একেটা উকলি থাকিলে স্টেপ 5 স্টেপ 5 ত কি হ'ব স্টেপ 5 ত কি আছে 3 আছে 3 কাৰ লগত পূৰণ হ'ব লাগিছিলে 3 ইয়াৰ লগত পূৰণ হ'ব লাগিছিলে 3 into 0 কিমান হ'ব 0 হ'ল কিন্তু 1 টা আছে জানো 1 টো যোগ কৰি 1 টো আহি গ'ল 1 ৰ ভেলুটো ইয়াত পুট কৰা হ'ল তো আনসাৰটো কিমান হ'ব 15732 এতিয়া ইয়াত বহুত কেইটা স্টেপ কৰাৰ কাৰণে টাইম বহুত লগা নিচিনা ফিল হৈছে কিন্তু কৰা বাৰে বাৰে প্ৰেক্টিচ কৰাৰ ফলত এই স্পীড আহি যাব যেনেকৈ মই প্ৰথমতে নাম্বাৰ কেইটা চাই আনসাৰটো পাতিব পাৰিছো তেনেকৈ আপোনালোকেও পাতিব পৰা হৈ যাব এতিয়া 3 into 3 টাইপৰ 3 into 3 টাইপৰ মাল্টিপ্লিকেশ্যন কৰি চাওঁ 3 into 3 টাইপৰ মাল্টিপ্লিকেশ্যন কৰোঁতে এটা ৰেণ্ডম এক্সাম্পল লৈছো কি ল'ম 3 2 4 লৈছো তাৰ লগত 213 পূৰণ কৰিলো ইয়াৰ আনসাৰটো কিমান হ'ব ইয়াৰ আনসাৰটো হ'ব 21069 কেনেকৈ কৰিছো চাই লওঁ আকৌ স্টেপ 1 স্টেপ 1 কি একে ধৰণৰ 4 into 3 কিমান হ'ল 12 ইয়াত 2 হ'ব ওপৰত থাকিব 1 স্টেপ 2 কি কৰিছো দুটা পূৰণ কৰিছো 2 into 3 plus 4 into 1 কিমান হ'ব 3 দুগুণ 6 4 গুণ 4 10 হ'ল 10 লগত 11 1 বহিব 1 এটা ওপৰলৈ থাকিব স্টেপ 3 কি কৰিব লাগিব স্টেপ 3 গোটেইকেইটা ক্ৰছ পূৰণ কৰিব লাগিব 3 3 গুণ 9
4 দুগুণ 8 আৰু 2 গুণ 2 কিমান হ'ল 9 8 2 আৰু আগতে উকলি আছিলে 1 10 19 20 20ৰ 0 উকলিব 2 ষ্টেপ ষ্টেপ 3 ষ্টেপ 3 কি কৰিব লাগিব ষ্টেপ 3 আকৌ আগবাঢ়ি যাব 3 into 1 plus 2 into 2 হ'ব ইয়াৰ ভ্যালুটো কিমান 3 আৰু 4 plus 2 2 উকলি থকা 2 যোনটো উকলি আছিলে 2 কিমান হ'বগে 3 4 7 8 9 9 আহিলে আৰু ষ্টেপ 4 আৰু ফাইনেল ষ্টেপ ইয়াত ফাইনেল ষ্টেপত কি হ'ব শেষৰ গিটা পূৰণ কৰিব লাগিব 3 into 2 3 দুগুণ 6 ইয়াৰ কোনো ধৰণৰ উকলি থকা নাই 6 হ'ব তো এনসাৰটো কিমান 69012 69012 হয়তো সকলোৱে ধৰিব পাৰিছে সকলোৱে ধৰিব পাৰিছে আৰু এটা কৰি চাওঁ আৰু এটা কৰি চাওঁ আৰু এটা এতিয়া কিমান পাতো অলপ টান এটা পাতো 543 লগত যদি 432 ইনটু কৰো কিমান হ'ব মুখতে কৰিব আছো 3 দুগুণ 6 6 হ'ব প্লাস 7 7 হ'ব 5 হ'ব 5432 ঠিক এনসাৰটো এনেকুৱা হ'ব ষ্টেপ ৱাইজ কৰি দিলে আপোনালোকে ধৰিব পাৰিব লাহে লাহে প্ৰেক্টিছ কৰাৰ ফলত মই যেনেকৈ কৈছো তেনেকৈ কৰিব পৰা হৈ যাব প্ৰথমত কি আছিলে 3 দুগুণ 6 ষ্টেপ 2 কি হ'ব 4 দুগুণ 8 আৰু 3 দুগুণ 9 9 9 হ'ল 3 দুগুণ 9 4 দুগুণ 8 8 17 হ'ল 17 17 7 উকলিব 1 ষ্টেপ 3 কি হ'ব ষ্টেপ 3 হ'ব 5 into 2 plus 4 into 3 plus 3 into 4 ইকুয়াল টু কিমান হ'ব 10 12 22 আৰু 3 4 গুণ 12 34 35 35 উকলিব 3 ষ্টেপ 4 কিমান হ'ব ষ্টেপ 4 হ'ব 5 into 3 plus 4 into 4 কিমান হ'ব 5 3 গুণ 15 16 31 লগত 3 যোগ কৰিলে 34 হ'ব 4 উকলিব 4 উকলি থাকিব সৰি হ'ব 4 উকলি থাকিব 3 ষ্টেপ 5 ত কিমান হ'ব ষ্টেপ 5 ত 5 4 গুণ 5 4 গুণ 20 20 3 যোগ কৰিলে 23 হ'ব এনসাৰটো কিমান হ'ব 2 3 4 5 7 6 এইদৰে আমি কৰিব পৰা যায় হয়তো সকলোৱে বুজি পাইছে এতিয়া 99 বা 999 লগত বা তাতকৈ বেছি সংখ্যাৰ লগত যেতিয়া মাল্টিপ্লিকেশ্যন কৰা হ'ব তেতিয়া কি ট্ৰিক ইউজ কৰিম এটা মনত ৰাখিব যেতিয়া 99 বা 999 তেনেকুৱা টাইপৰ সংখ্যা লোৱা হয় তেতিয়া পূৰণ কেনেকৈ কৰিম চাওক সাপোজ সিম্পল এটা দেখাইছো সিম্পল কি দেখোন 99 ৰ লগত যেতিয়া এটা সংখ্যা পূৰণ কৰা হয় এটা সংখ্যা 4 এতিয়া 4 এনেকৈ পূৰণ কৰিবলৈ বহুত টাইম লাগিব পাৰে বা কিছুমানৰ হয়তো সোনকালে হৈ যাব পাৰে কিন্তু জেনেৰেলি বেছি টাইম লাগে এতিয়া আমি জানো 4 9 গুণ কিমান 4 9 গুণ 36 কিমান 4 9 গুণ 36 36 হ'ল দুটা সংখ্যা আছে 36 পাতিলো এতিয়া প্ৰথমটোৰ লগত পূৰণ কৰি পিছত কি আছে এটা সংখ্যা আছে 9 থাকি গ'ল সেই 9টো মাজত পাতিলো এটা আছে ট্ৰিক আকৌ আৰু এটা কৰি চাওঁ সাপোজ 9 তিনটা আছে 999 তেতিয়া 4 লগতে পূৰণ কৰিলো আমি জানো 4 9 গুণ 36 36 টো ডাউন বহল কৰি পাতিলো প্ৰথম সংখ্যাটোৰ লগত পূৰণ কৰিছিলো বাকি কেইটা নাথাকিলে দুটা থাকিলে মাজত দুটা ন পুট কৰি দিলো তাৰ পিছত সাপোজ 99997 পূৰণ কৰিলো 7 9 গুণ 54 কিমান 7 9 গুণ 63 63 ভুল হৈছে নে ভুল হ'ব পাৰে কাৰণ প্ৰেক্টিছ কমি গৈছিল এতিয়া প্ৰথমটোৰ লগত কৰিছিলো তো বাকি কেইটা থাকিলে তিনটা নাথাকিলে সেই তিনটা ন এটা মাজত বহাই দিলে হ'ল এটোৱে হৈছে ইয়াৰ আনসাৰ
হয়তো এইটো ধৰিব পাৰিছে। এতিয়া অলপ বেলেগ ধৰণৰ কিছুমান কৰি চাওঁ। বেলেগ ধৰণৰ কেনেকে, সাপোজ এটা 99 লগতে পূৰণ কৰিলো। এটা সিংগল ডিজিট আছিলে, সিংগল ডিজিট আছিলে। সিংগল ডিজিট নাথাকে যদি ডাবল ডিজিট থাকে। সাপোজ 1 2 থাকিলে, কিমান থাকিলে 1 2 থাকিলে। 1 2 থাকিলে কি কৰিম, 1 2 থাকিলে কৰিবলগীয়া বিশেষ একো নাই। সিম্পল টিক্স এটা মই ৰাখিলে হ'ল। সিম্পল টিক্সটো হ'ল কি, 12 আছে, 12 পৰা 1 মাইনাছ কৰি দিলো, কিমান হ'ল 11। 11 পৰা 99 মাইনাছ কৰি দিম, 99 মাইনাছ কৰি দিম। 9 পৰা 1 গ'লে থাকিলে কিমান 8, আৰু 9 পৰা 1 গ'লে থাকিলে কিমান 8। আৰু বুজি পাইছে? আৰু এটা কৰি চাওঁ। 99 লগত কিমান 82 পূৰণ কৰি দিলো। 82 প্ৰথমটো কি হ'ব 81 হ'ব, মাইনাছ 1 কৰি দিলে 81 হ'ব জানো, 81 হ'ব। আৰু 81 ৰ 99 মাইনাছ কৰিলে 9 পৰা 8 গ'লে থাকিব 1 থাকিব, আৰু 9 পৰা 1 গ'লে থাকিলে কিমান 8 থাকিলে, 8118 হৈ যাব। বুজি পাইছে? হয়তো চবে বুজি পাইছে। এতিয়া ইয়াত দুটা ডিজিট আছে, তিনিটা ডিজিট লৈছো কৰোচোন, তিনিটা ডিজিট লৈ কৰিলো। এতিয়া কিয় লগত কৰিম, 12 লগত কৰিম। 12 লগত কৰিলে কি কৰিম, ইয়াৰ আগত ইয়াত তিনিটা আছে, ইয়াত দুটা আছে, তো ইয়াৰ আগত এটা সংখ্যা আছে। সংখ্যা কি আছে, যাৰ ভেলু নাই, সেইটো হৈছে 0। 0 পাতি ললো, 0 লগত কৰিলে কিমান 0 1 1 হ'ব। আৰু 9 পৰা যদি 0 মাইনাছ কৰা যায় 9 হয়। 9 পৰা 1 মাইনাছ কৰিলে 8 হ'ব। 9 পৰা 1 মাইনাছ কৰিলে 8 হ'ব। 0 1 1 9 88 হয়। সকলোৱে বুজি পাইছে? আৰু এটা সংখ্যা লৈছো 999 ইনটু 432। ইয়াৰ ভেলুটো কিমান হ'ব 431। 431 1 মাইনাছ কৰিলো। এতিয়া 4 পৰা 9 গ'ল থাকিলে 5, 3 পৰা 9 গ'ল থাকিলে 6, আৰু 1 পৰা 9 গ'ল থাকিলে 8। কিমান হ'ব এনসাৰ 431,568। আৰু ইয়াতকৈ ডাঙৰ এটা অংক কৈছো 9999 কেইটা ললো, 4টা লৈছো। কেইটা ললো, 4টা লৈছো। এয়া যদি 432 কৰো কিমান হ'ব এনসাৰ, এনসাৰটো হ'ব 431,9,568। কেনেকে কৰিলো, ইয়াৰ আগত শূন্য এটা দি ললো, কি দিলো শূন্য এটা দি ললো। শূন্যটোৰ পৰা ইয়াক মাইনাছ কৰিলে কিমান হ'ব 41 হ'ব। 41 শূন্য পৰা 9 গ'লে 9টা পৰা যদি শূন্যটা যায় 9 থাকে, আৰু 9টা পৰা যেতিয়া 4টা গ'লে 5 থাকিব, 9টা পৰা যেতিয়া 3টা যাব 6 থাকিব, 9টা পৰা যেতিয়া এটা যাব তেতিয়া 8 থাকিব। সেইটোৱে হৈছে এনসাৰ। হয়তো সকলোৱে ধৰিব পাৰে। মাল্টিপ্লিকেশ্যন অফ নাম্বাৰ এণ্ডিং উইথ 1 মানে এনেকুৱা সংখ্যা যোনবোৰ সংখ্যাৰ শেষত 1 থাকিব। এটা নাম্বাৰ লৈছো 21, আৰু ইয়াৰ লগত 41ক পূৰণ কৰিছো। ইয়াত দেখিছো দুটা নাম্বাৰ শেষত কি আছে 2 আছে। এনেকুৱা ধৰণৰ পূৰণ কৰিবলৈ দিলে কেনেকৈ কৰিম, ইয়াৰ ঠিক আছে। ইয়াৰ এনসাৰটো কিমান হ'ব 168। ইয়াৰ এনসাৰ কিমান 861 হৈ যাব। কেনেকৈ কৰিলো, প্ৰথমত শেষৰ সংখ্যা দুটা পাতিব লাগিব ফাৰ্ষ্ট ষ্টেপত। প্ৰতিটোত প্ৰথম ষ্টেপত কিমান হ'ব, প্ৰথম ষ্টেপত 1 হ'ব। ছেকেণ্ড ষ্টেপটোত কি কৰিম, ছেকেণ্ড ষ্টেপটোত কৰিম প্ৰথম আগফালে থকা সংখ্যা দুটাক প্ৰথমত যোগ কৰিম। 4 + 2 কিমান হ'ল 6। ষ্টেপ 2ত যেনেকৈ কৈছো ঠিক কি কৰিম, সেই প্ৰথম সংখ্যা দুটাকে পূৰণ কৰিম। কিমান হ'ল 8। এনসাৰটো কিমান 861। আৰু এটা লৈ লওক, অকমান ডাঙৰ লৈ লওক 51 9 লগত 81 পূৰণ কৰিলো। কিমান হ'ব নিজে ভাবি চাওকচোন, 1 টো আহিবই। 8 আৰু 5 যোগ কৰিলে 13 হ'ব। কিমান কৰিব লাগিব 1 কৰিব লাগিব। 5 আৰু 8 গুণ 40 হয়, আৰু 1 যোগ কৰিলে 41 হ'ব। 4131 কিমান হ'ব এনসাৰ 4131। আৰু এটা কৰি চাওঁ, কি কৰি চাম, আৰু এটা একেধৰণৰ অংক কৰি চাম। কি কৰিছো 61 ইনটু 91। 61 ইনটু 91, শেষৰ দুটা সংখ্যা 1 আছে সেইকাৰণে ইয়াত 1 হ'ব। যোগ কৰিছো, যোগ কৰি 9 6 যোগ কৰিলে 5 হ'ব, 15 হয়, উকলিব 1 হ'ব। 5 বহাইছো 9 6 গুণ 9 6 গুণ কিমান হয় 54। 54 লগত 1 যোগ কৰিলে কিমান 55 হ'ব।
55 হ'ব। এতিয়া চাওক কিছুমান টেবুল আমাৰ মনত ৰাখিবলৈ অকণমান দিগদাৰ হৈছে। কোনবোৰ টেবুল? 9ৰ টেবুলখন। তো 9ৰ টেবুলখন মুখস্থ কৰিব, যেনেকৈ মই কৈছিলোঁ প্ৰথম ভিডিঅ'টোত প্ৰথমতে কৈছোঁ যে টেবুল 1ৰ পৰা 30লৈকে যোনবোৰ টেবুল বেছিকৈ প্ৰব্লেমেটিক পটককৈ নাহে মনত, সেই তেনেকুৱা টেবুলবোৰ মুখস্থ কৰি থাকিব বাৰে বাৰে, তেতিয়া কি হ'ব পৰীক্ষাত স্পীডটো গেইন হ'ব। আৰু এটা কৰোঁ ঠিক আছে, অলপ ইজি এটা কৰিছোঁ এবাৰ। 41 লগত 31 যোগ ইনটু কৰিলে কিমান হ'ব? 1 আহিব, 4 3 7 আহিব, 3 4 12 আহিব। বুজি পাইছে? এই এনেদৰে কৰিলেই হ'ব। আৰু এটা কৰোঁ, আৰু এটা কিমান কৰোঁ? 41 ইনটু 91, 41 1 আহিব, 13 কৰিব 1 আহিব, 9 4 গুণ 4 9 36 37 আহিব। কিমান আহিব? 37 আহিব। আৰু এটা কৰিছোঁ, আৰু এটা কি কৰোঁ? 31ৰ লগত 91 পূৰণ কৰিম, 91 পূৰণ কৰি কৈছোঁ যে নাই কৰা। 1 হ'ল, 3 12 হ'ল, কৰিব 1, 3 9 27 28 28 21 হ'ব, 28 21 এইটো হৈছে এনচাৰ। হয়তো সকলোৱে ধৰিব পাৰিছে, হয় নহয়? অঁ, ঠিক আছে। এতিয়া 6 নম্বৰ টপিকটো কৰিছোঁ। ইউনিট ডিজিট কি হ'ব? ইউনিট ডিজিটৰ চামটো কিমান? 10 হ'ল বা 10 হৈছে। ইউনিট ডিজিটৰ চামটো কিমান? 10 হৈছে। এক্সাম্পল এটা লৈ তেতিয়া ধৰিব পাৰিব ভালকৈ। 67ৰ লগত যদি 63 পূৰণ কৰোঁ, ইয়াত চাওক প্ৰথম সংখ্যাটো কি? 7, প্ৰথম ডিজিটটো কি? 3, আৰু দুইটা যোগ কৰিলে কিমান হ'ব? 10 হ'ব। ইহঁতৰ ইউনিট চামটো কিমান হ'ব? 10 হ'ব। এনেকুৱা ধৰণৰ সংখ্যা যেতিয়া পূৰণ কৰিম, তেতিয়া এটা ট্ৰিক লগাব লাগিব। সেই ট্ৰিকটো এতিয়া আমি পঢ়িম। ইয়াৰ এনচাৰটো কিমান হ'ব? ইয়াৰ এনচাৰটো চিম্পলি ক'ব পাৰি 1 2 2 4। ইয়াৰ এনচাৰটো কিমান হ'ব? 4 2 2 1। ইয়াতে কেনেকৈ কৰিলোঁ? ইয়াতে চিম্পল হয়, ষ্টেপ ৱাইজ কৰি আছোঁ। ষ্টেপ 1 কিমান হ'ল? 7 3 পূৰণ কৰিলোঁ, 3 7 গুণ কিমান আছে? 21 হৈছে। 21 পুট কৰিলোঁ। এতিয়া 6 আছে, ইয়াতো 6 আছে। ষ্টেপটোত কি কৰিব লাগিব? ষ্টেপটোত কৰিব লাগিব যে কি সাপ'জ ষ্টেপটোত 6 পূৰণ কৰি তাতকৈ আগৰ সংখ্যাটো পূৰণ কৰিলে, 6 7ক পূৰণ কৰিলে, 6 7 গুণ 42। তো এনচাৰটো কিমান হ'ব? 42 21 হয়। ধৰিব পাৰিছে সকলোৱে? এতিয়া আৰু এটা কৰোঁ, 74 ইনটু 76। সাধাৰণতে এনেকুৱা সংখ্যাবোৰেই দিয়ে, যোনবোৰ সংখ্যা স্মাৰ্ট বা টিক লগাই কৰিব পৰা যায়। চাবচোন, এতিয়া এইটো বহুতবাৰ দিছে, টেটতো দিছে। তো মই দেখাম কেতিয়াবা যেতিয়া চেপ্টাৰবোৰ আগবাঢ়ি গৈ থাকিব, তেতিয়া প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন কিছুমানো ইনক্লুড কৰা হ'ব, তেতিয়া এই ট্ৰিকবিলাক লগাই দেখাম, আৰু তেতিয়া বুজি পাব যে কেনেকুৱা ইউজফুল হয় এই ট্ৰিকবোৰ। ইয়াতো চাওক 4 আৰু 6 10 হৈ গ'ল। ইয়াত কেনেকৈ কৰিম? 4 4 6 24, হয় নাই? 4 6 24, 7 8 গুণ মানে এতিয়া 7 আছে, 7 নাই জানো? 7 8 এটা 7 ল'ব লাগিব, এটা 8 ল'ব লাগিব, 7 8 গুণ 56 56 হ'ব। 5 6 2 4 হ'ব। কেনেকৈ কৰিছোঁ? ষ্টেপ 1ত কি কৰিছিলোঁ? 4 6 24 হৈ গ'ল। আৰু ষ্টেপটোত প্ৰথম সংখ্যাটো যিটো আছে চালেই হ'ল, সেইটো 7 আছে, আৰু 7ৰ লগত 8 পূৰণ কৰিবলৈ, 8 থাকিলে 8ৰ লগত 9 পূৰণ কৰিবলৈ, সেইকাৰণে 56 হৈছে। বুজি পালে? 56 24। আৰু কেইটামান কৰি চাওঁ। আৰু এটা কৈছোঁ 64 ইনটু 66। ইয়াৰ এনচাৰটো হ'ল 6 4 24, আৰু 6 7 গুণ 42, 4 2 2 4। আৰু এটা লৈছোঁ 48, ইয়াত কি হ'ব? 2 আহিব, 4 আহিব। তো কিমান হ'ব? 4 আৰু 8 গুণ 16, 5 4 20, 2016। বুজি পাইছে সকলোৱে? ধৰিব পাৰিছে? এনেদৰে কৰিব লাগিব। এতিয়া মাল্টিপ্লিকেশ্যনৰ শেষৰটো টপিক, মাল্টিপ্লিকেশ্যন অফ কনজিকিউটিভ নাম্বাৰ। কনজিকিউটিভ নাম্বাৰ মানে হৈছে এটাৰ পিছত এটা অহা। ছাপ'জ 2 পিছত কি আহে? 3 আহে। ইয়াত আমি কি হ'ম? কনজিকিউটিভ নাম্বাৰ বুলি কওঁ। সিহঁতক মাল্টিপ্লিকেশ্যন কৰিলে কি হ'ব? 2 3 গুণ 6। এইটো অংকটো সৰু অংক হোৱাৰ কাৰণে কি হৈছে? ইজি হৈছে। এতিয়া ইয়াত কেনেকৈ কৰিব পাৰি চাওকচোন। 2 স্কোৱাৰ কৰিলে কিমান হ'ল? 2 স্কোৱাৰ ভেলুটো 4, আৰু তাৰ লগত যে এটা যোগ কৰিলোঁ কিমান হ'ল? 6 হৈ গ'ল। কাৰণ এই কনচেপ্ট
এই কনচেপ্টটোকে লৈ ডাঙৰ অংক এটা কৰিম। ডাঙৰ অংক সাপোজ 12 into 13। 12 into 13 ভেলুটো এতিয়া ক'বলৈ আমাৰ দিগদাৰ হৈছে। কেনেকৈ ক'ম? এতিয়া ইয়াৰ কাৰণে অলপ স্কোৱাৰ ভেলুবিলাক জানিব লাগিব। স্কোৱাৰ ভেলুবিলাক অলপ জানিলে ভাল হয়। এতিয়া 12 স্কোৱাৰৰ ভেলু হৈছে 144। আৰু তাত যদি 12 যোগ কৰোঁ, যেনেকৈ 2 যোগ কৰিছোঁ, 2 লোৱাৰ কাৰণে 2 যোগ কৰিছোঁ, 12 পোৱাৰ কাৰণে 12 যোগ কৰিছোঁ, 12 যোগ পোৱাৰ কাৰণে 6 হৈছে, 5 হৈছে, 1 হৈছে, ভেলুটো হৈছে 156 হ'ব। বুজি পাইছে? আৰু এটা কৰিছোঁ, আৰু অলপ ডাঙৰ এটা কৰোঁ, 17 into 18। 17 আৰু 18 যোগ ইনটু কৰিলে কিমান হ'ব? 306 হ'ব। এইটো কেনেকৈ কৰিলোঁ? এইটো পৰা ট্ৰিক্সটো একেই ধৰণৰ। স্কোৱাৰ কৰিলোঁ, স্কোৱাৰ ভেলু হৈছে 289। ইয়াৰ লগত 17 যোগ কৰিলোঁ, 17 যোগ কৰিলে 9 লগত 7 যোগ কৰিলে 6 হ'ব, উকলিব 1 থাকিলে 8 থাকিলে 9, 10 হ'ব। উকলিব 1, 3, 306 হ'ব। ধৰিব পাৰিছে? আৰু ইয়াতকৈ অলপ ডাঙৰ এটা অংক কৰি লওঁ। 26ৰ লগত 27 পূৰণ কৰিলোঁ। এইটো অলপ ডাঙৰ অংক। এইটো এনচাৰ উলিয়াব দিগদাৰ হ'ব, হয় নাই? জানো 26ৰ স্কোৱাৰ কিমান? 26ৰ স্কোৱাৰ হৈছে 676, আৰু তাৰ লগত 26 আকৌ যোগ কৰি দিলোঁ। ইমান যোগ কৰি দিলোঁ, হয় নাই? যোগ কৰিলে 6 6 12, 2 উকলিব 1, আৰু 3 হ'ল, 7 হ'ল, 0 হ'ল, উকলিব 1, 6 1 7, 702। ইয়াৰ আনচাৰ কিমান হ'ল? 702। আৰু ইয়াতকৈ অলপ এনেকুৱা এটা ল'ব পাৰি, 23 into 24। 23 into 24। 23 into 24 ভেলুটো কিমান ওলাব? ইজি হ'ব, ইমান টান নহয়। কেলে টান নহয়? 23ৰ স্কোৱাৰ এটা আমি চবেই জানো। 23ৰ স্কোৱাৰ কিমান হয়? 23ৰ স্কোৱাৰ হয় 529। কিমান হয়? 529। আৰু 23 যোগ কৰিলে কিমান হ'ব? 552 হ'ব। ইয়াৰ 552 ইয়াৰ এনচাৰ হ'ব। সকলোৱে ধৰিব পাৰিছে? আজিলৈ ইমানেই।